নমস্কাৰ দৰ্শকসকল, আপোনালোকক আকৌ স্বাগতম জনাইছোঁ শিক্ষকসকলৰ পোষ্টিং আৰু ট্ৰেন্সফাৰ সম্পৰ্কীয় 2 নম্বৰ ভিডিঅ'টোলৈ। ইতিমধ্যে আমি যোৱা ভিডিঅ'টোত টিচাৰ ট্ৰেন্সফাৰ আৰু পোষ্টিং সম্বন্ধীয় বিভিন্ন আইনৰ অলপ চমু আভাস পাইছিলোঁ আৰু ইতিমধ্যে আমি দ্য আছাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডেৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন অফ পোষ্টিং এণ্ড ট্ৰেন্সফাৰ এক্ট 2020ৰ এটা পাৰ্টৰ বিষয়ে আলোচনা কৰিছোঁ। আজি এই ভিডিঅ'টোত আমি এই আইনখনৰ বাকী থকা ইম্পৰ্টেণ্ট পইণ্টখিনি আমি আলোচনা কৰিম। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আইনখনৰ 6 নম্বৰ পইণ্টত ইণ্টাৰ স্কুল ট্ৰেন্সফাৰ নৰ্মছ অফ টিচাৰ উইদিন দ্য ডিষ্ট্ৰিক্ট অৰ্থাৎ ডিষ্ট্ৰিক্টৰ ভিতৰত শিক্ষকসকলৰ বদলীকৰণ সম্পৰ্কে আলোচনা কৰা হৈছে। 6(a)ত লিখা আছে যে এজন টিচাৰে এখন এলিমেণ্টাৰী স্কুলৰ পৰা আন এখন এলিমেণ্টাৰী স্কুললৈ ডিষ্ট্ৰিক্টৰ ভিতৰত যাব পাৰিব আৰু এইটো মন কৰিবলগীয়া যে এইটো কিন্তু ছিংগল ট্ৰেন্সফাৰ হয়, এইটো মিউচুৱেল ট্ৰেন্সফাৰ নহয়। তেওঁ যাব পাৰিব আন এখন এলিমেণ্টাৰী স্কুললৈ যদিহে সেই এলিমেণ্টাৰী স্কুলত তেওঁৰ ৰিকুৱাৰমেণ্ট হয় অৰ্থাৎ প্ৰয়োজনীয়তা হয়। সেই যাবলগীয়া স্কুলখনত যদি টিচাৰৰ অভাৱ থাকে একৰ্ডিং টু PTR, যিটো আমাৰ নৰ্ম ইতিমধ্যে ৰাইট টু এডুকেশ্যন এক্ট 2009 আণ্ডাৰ ছেকশ্যন 19 আৰু 25ত কোৱা হৈছে। আৰু আন এখন আইনৰ কথা কোৱা হৈছে, সেইখন আইন হ'ল দ্য আছাম ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন ৰুলছ 2011 আৰু ৰুল নম্বৰটো কিমান 21। অৰ্থাৎ এই দুখন আইনৰ আওতাত যদি তেওঁৰ অভাৱ অনুভৱ হয় তেতিয়াহ'লে তেওঁ ছিংগল ট্ৰেন্সফাৰৰ কাৰণে এখন ডিষ্ট্ৰিক্টত এখন এলিমেণ্টাৰী স্কুলৰ পৰা আন এখন এলিমেণ্টাৰী স্কুললৈ ট্ৰেন্সফাৰৰ কাৰণে যোগ্যতা লাভ কৰিব। পইণ্ট নাম্বাৰ 6(b)ত ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত ট্ৰেন্সফাৰৰ কথা কোৱা হৈছে। ইয়াতে এইটো লিখিছে যে এটা টিচাৰ মে বি ট্ৰেন্সফাৰ ফ্ৰম ওৱান ছেকেণ্ডেৰী স্কুল টু এনাডাৰ ছেকেণ্ডেৰী স্কুল উইদিন দ্য ডিষ্ট্ৰিক্ট ইন একৰ্ডেঞ্চ উইথ দ্য ৰিকুৱাৰমেণ্ট অফ টিচাৰ্ছ ইন দ্য স্কুল and also considering the subject wise requirement। অৰ্থাৎ এজন টিচাৰক এখন ছেকেণ্ডেৰী স্কুলৰ পৰা আন এখন ছেকেণ্ডেৰী স্কুললৈ ডিষ্ট্ৰিক্টৰ ভিতৰত ট্ৰেন্সফাৰ কৰিব পৰা যাব কাৰ ওপৰত ভিত্তি কৰি, ৰিকুৱাৰমেণ্ট অফ টিচাৰ্ছ অৰ্থাৎ টিচাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি পেলাই পৰা যাব। আৰু তাৰ লগতে কি কনচিডাৰ কৰিব যে ছাবজেক্ট ৱাইজ সেই টিচাৰজনৰ প্ৰয়োজনীয়তা আছেনে নাই। টিচাৰ ৰিকুৱাৰমেণ্টৰ ফৰ্মুলাটো হ'ল 40:1 অৰ্থাৎ 40জন শিক্ষাৰ্থীৰ বিপৰীতে এজন শিক্ষক। আৰু এইটোও কোৱা হৈছে যে মিনিমাম 10জন ষ্টুডেণ্ট থাকিব লাগিব, তেতিয়াহে ছেকেণ্ডেৰী বা হায়াৰ ছেকেণ্ডেৰী এখনত টিচাৰ এজনক নিযুক্তি দিয়া হ'ব। এই আইনখনৰ আন এটা গুৰুত্বপূৰ্ণ পইণ্ট হ'ল পইণ্ট নম্বৰ D। ইয়াত স্পষ্টকৈ লিখা আছে টিচাৰ ফ্ৰম এ হাই PTR স্কুল মে অনলি বি ট্ৰেন্সফাৰ্ড টু এ স্কুল হেভিং ল' PTR। অৰ্থাৎ আমি হাই PTR স্কুলৰ পৰাহে ল' PTR স্কুললৈ ট্ৰেন্সফাৰ ল'ব পাৰোঁ। তাৰপিছত এইটোও লিখা আছে যে ছেকশ্যন 9ৰ কিছুমান চৰ্ত বাদ দি পেলাই কোনো পৰিস্থিতিতেই এখন ল' PTR স্কুলৰ পৰা এখন হাই PTR স্কুললৈ শিক্ষক বদলি হ'ব নোৱাৰে। ছেকশ্যন 9ত কি লিখা আছে আমি এই ভিডিঅ'টোৰ শেষৰ ফালে আলোচনা কৰিম। পইণ্ট নম্বৰ E-ত লিখা আছে যে ট্ৰেন্সফাৰ সম্পৰ্কীয় সকলো ধৰণৰ কাম কাজ ছামাৰ ভেকেশ্যন অৰ্থাৎ গৰমৰ বন্ধতেই সমাপ্ত হ'ব। এই আইনখনৰ ছেকশ্যন 7ত ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰ নৰ্মছৰ বিষয়ে আলোচনা কৰা হৈছে। ইণ্টাৰ ডিষ্ট্ৰিক্ট মানে হ'ল এখন ডিষ্ট্ৰিক্টৰ পৰা নিজৰ ঘৰুৱা বা ঘৰৰ ওচৰৰ ডিষ্ট্ৰিক্টখন। ছেকশ্যন 8 লিখা আছে এ টিচাৰ ৱৰ্কিং ইন এ ডিষ্ট্ৰিক্ট কণ্টিনিউৱাছলি ফৰ 10 years or more can apply for transfer to his or her home district or to a nearest contiguous district। অৰ্থাৎ এজন টিচাৰে যদিহে 10 বছৰ বা তাতকৈ বেছি চাকৰি কৰিছে তেতিয়াহ'লে তেওঁ নিজৰ গৃহ ডিষ্ট্ৰিক্ট বা গৃহ ডিষ্ট্ৰিক্টৰ সমৱৰ্তী ডিষ্ট্ৰিক্টলৈ
বদলিৰ কাৰণে আবেদন কৰিব পাৰিব। ছেকশ্যন বিৰ মতে এজন ডিফাৰেণ্টলি এবল শিক্ষকে 2 বছৰ বা তাতকৈ বেছি যদি চাকৰি কৰে তেতিয়াহ'লে তেওঁ নিজৰ গৃহ ডিষ্ট্ৰিক্ট বা সমৱৰ্তী ডিষ্ট্ৰিক্টলৈ ট্ৰেন্সফাৰৰ কাৰণে আবেদন কৰিব পাৰিব। আন এটা গুৰুত্বপূৰ্ণ ছেকশ্যন হ'ল ছেকশ্যন 8। ইয়াতে লিখা আছে যে শিক্ষকসকলৰ মিউচুৱেল ট্ৰেন্সফাৰ প্ৰক্ৰিয়াটো প্ৰতি বছৰেই কৰা হ'ব। ইয়াত লিখা আছে চাই লওক চেল বি ডান এভৰি ইয়াৰ। আৰু এই প্ৰক্ৰিয়াটো কেনেকৈ হ'ব? থ্ৰু অনলাইন প্ৰচেছ, অৰ্থাৎ অনলাইনৰ জৰিয়তে আমাৰ শিক্ষকসকলৰ প্ৰতি বছৰেই মিউচুৱেল ট্ৰেন্সফাৰ কৰা হ'ব। ইয়াত আকৌ লিখা হৈছে যে ছেম ষ্টেটাছ আৰু ছেম ছাবজেক্ট হ'লেহে শিক্ষকসকলৰ মাজত মিউচুৱেল ট্ৰেন্সফাৰটো এলাউ কৰা হ'ব। এই আইনখনৰ আন এটা গুৰুত্বপূৰ্ণ পইণ্ট হ'ল ছেকশ্যন 9। এই ছেকশ্যনত আমাৰ মহিলাসকলৰ কথা কোৱা হৈছে। ইয়াত এইটো কোৱা হৈছে যে আমাৰ জিলাৰ ডেপুটি কমিশ্যনাৰসকলে মহিলা শিক্ষয়িত্ৰীসকলৰ কিছুমান সুবিধা আৰু কিছুমান স্বাৰ্থৰ কাৰণে এখন ল' PTR স্কুলৰ পৰা তেওঁলোকক ট্ৰেন্সফাৰ কৰিব পাৰে এটা প্ৰপাৰ চেনেল যোগে। ল' PTR স্কুলৰ পৰা মহিলা শিক্ষয়িত্ৰীসকলে যদি ট্ৰেন্সফাৰ বিচাৰে তেতিয়াহ'লে তেওঁলোকে পূৰণ কৰিবলগীয়া চৰ্তসমূহ হ'ল 1 নম্বৰটো হ'ল মেইনটেনেন্স অফ প্ৰপাৰ একাডেমিক এটমছফিয়াৰ। ছেকেণ্ডটো হ'ল মেইনটেইনিং পিচ এণ্ড ট্ৰেংকুৱেলিটি। 3 নম্বৰ পইণ্টটো হ'ল ছেফটি আৰু 4 নম্বৰ পইণ্টটো হ'ল ছিকিউৰিটি অফ এ ফিমেল টিচাৰ। অৰ্থাৎ এইকেইটা চৰ্তৰ যিকোনো এটা চৰ্ত পূৰণ কৰিলেই ফিমেল টিচাৰ এগৰাকীয়ে ল' PTR থকা স্কুলৰ পৰাও তেওঁলোকে ট্ৰেন্সফাৰ ল'ব পাৰে। এই আইনখনৰ আন এটা গুৰুত্বপূৰ্ণ ছেকশ্যন হ'ল ছেকশ্যন 10। ইয়াত লিখা আছে আমি কিহৰ ভিত্তিত ট্ৰেন্সফাৰৰ কাৰণে আবেদন কৰিব পাৰোঁ। ইয়াত 10A লিখা আছে ফৰ চেঞ্জ অফ ৰেচিডেন্স ডিউ টু দ্য মেৰিজ। বিত লিখা আছে ফৰ লুকিং এফটাৰ এল্ডাৰলি এণ্ড এলাইং পেৰেণ্টছ। চিত লিখা আছে ফৰ ছেফটি এণ্ড ছিকিউৰিটি অফ ফিমেল টিচাৰ্ছ। ডিত লিখা আছে ফৰ ট্ৰিটমেণ্ট অফ দ্য টিচাৰ এণ্ড অৰ দেয়াৰ ডিপেণ্ডেণ্টছ। ইত লিখা আছে ফৰ দ্য ৰিজন এজ মেনশ্যন ইন দ্য ছেকশ্যন 7 অফ দিছ এক্ট। আৰু শেষৰটো হ'ল F ফৰ এনি আদাৰ স্পেচিফিক এণ্ড জাষ্টিফিয়েবল গ্ৰাউণ্ড। অৰ্থাৎ আমি উপৰোক্ত চৰ্তত আমি আমাৰ ট্ৰেন্সফাৰৰ কাৰণে আবেদন কৰিব পাৰোঁ। এই আইনখনৰ আন এটা গুৰুত্বপূৰ্ণ ছেকশ্যন হ'ল ছেকশ্যন 11। ইয়াত স্পষ্টকৈ লিখা আছে যে ট্ৰেন্সফাৰৰ লগত ছিনিয়ৰিটিৰ কোনো সম্বন্ধ নাই। অৰ্থাৎ আমি ট্ৰেন্সফাৰ ল'লে আমাৰ ছিনিয়ৰিটি 0 হৈ নাযায়। ইয়াত এনেদৰে লিখা আছে যে ট্ৰেন্সফাৰ অফ এ টিচাৰ মেড আণ্ডাৰ দিছ এক্ট শ্বেল নট ইন এনি ৱে ইফেক্ট হিজ অৰিজিনেল ছিনিয়ৰিটি ইন দ্য ৰেচপেক্টিভ কেডাৰ অফ দ্য ছাৰ্ভিচ। গতিকে আমি ছিংগল ট্ৰেন্সফাৰেই লওঁ বা আমি মিউচুৱেল ট্ৰেন্সফাৰেই লওঁ, আমাৰ ট্ৰেন্সফাৰৰ বাবে আমাৰ পুৰণা স্কুলত লগত থকা ছিনিয়ৰিটিখিনি নীল হৈ নাযায় বা 0 হৈ নাযায়, সেইটো কেৰি কৰিব। শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আমি এই ভিডিঅ'কেইটাত আমাৰ মনত থকা কিছুমান প্ৰশ্ন বা খোকোজাৰ সমাধান দিবলৈ চেষ্টা কৰিছোঁ। আৰু এই সমাধানসমূহ আমি দিবলৈ চেষ্টা কৰিছোঁ বিভিন্ন আইনত কি প্ৰভিজনবোৰ আছে। সেয়েহে এই প্ৰচেষ্টা যদি আপোনালোকে ভাল পাইছে তেনেহ'লে আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু এইটোও অনুৰোধ কৰিছোঁ যাতে এটা লাইক কৰি দিয়ে। ধন্যবাদ।